দোস্ত মানে মই বিয়া এখন খাব আইছো ৰব কিন্তু বিবাহ হ'ব না গম পালো এইটো বিবাহ হ'ব গম পালো বিয়া কালিহে ফুলতে আজি বোলে আহি গলো তো কি কৰো একবাৰ বিবাহ হ'বতো দেখাই দেও মজা বনাইছে আৰু মই এনেকে ভিডিঅ' বনাই আছো নিজৰে বিয়াত এই মাৰ ডিম্পু দা মাৰ ডিম্পু দা এই বিৰিদা ন এই মাৰ ডিম্পু দা ডিম্পু দা এই ডিম্পু দা ডিম্পু বৰুৱাক মই ইমান মদাহী ইমান অভদ্ৰ ইউটিউবাৰ বুলি কেতিয়াও ভবা নাছিল অসমৰ ইমান এজন ডাঙৰ ইউটিউবাৰ হৈ সোশ্যাল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ এখন বিয়াত গৈ পেলাই মদে ভাঙে বিৰিয়ে খাই অভদ্ৰ আচৰণ কৰি আছে ডিম্পু বৰুৱাই একেবাৰে নিজৰ ইজ্জতটোৰ কথা নাভাবিলে যে তেওঁ ইমানখিনি কৰাৰ পাছত অসমৰ ৰাইজে তেওঁৰ বিষয়ে কি ভাবিব মানে মদে ভাঙে বিৰি খাই যেতিয়া ভিডিঅ'টো তেওঁ বনালে অসমৰ ৰাইজে কি ভাবিব তেওঁ সেইটোৰ ওপৰত অকণো নাভাবিলে সি নিজৰ ইজ্জতৰ ওপৰত অকণোৱে নাভাবিলে ডিম্পু বৰুৱাৰ ইমান এটা ডাঙৰ ফেন পেজ অসমত বনি আছে আৰু সেই ফেন পেজটো থকাৰ পাছতো সি এইবিলাক কৰি আছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं ভিডিঅ'টো দেখাৰ পাছত বহুতে হয়তো ডিম্পু বৰুৱাক এনেধৰণে ক'ব পাৰে বা এনেধৰণে গালি পাৰিব পাৰে কিন্তু এতিয়া মই তোমালোকক কওঁ যে এতিয়া তোমালোকে ভিডিঅ'ত যিজন ল'ৰা দেখিলা সেই ল'ৰাজন একচুৱেলি ডিম্পু বৰুৱা নহয় আচলতে অসমৰ মানুহ ইমানো বুৰ্বক নহয় যে এই ল'ৰাজনক ডিম্পু বৰুৱা বুলি ভাবিব বা ডিম্পু বৰুৱা বুলি ক'ব গালি পাৰিব ভিডিঅ'টো দেখাৰ পাছত ইমান বুৰ্বক নহয় এই ভিডিঅ'টো যোনকেইটাই বনাইছে সিহঁতে অকল এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনাইছিল অৰ্থাৎ ধেমালিৰ কাৰণে বনাইছিলে যেনেকৈ যিকোনো ভিডিঅ' এটাৰ পৰা ডিম্পু বৰুৱাৰ যিবিলাক ভিডিঅ' ক্লিপ থাকে সেই ভিডিঅ' ক্লিপবিলাক কাটি এটা মিম বনাই পেলাই যেনেকৈ ফেচবুকত ভাইৰেল হৈ থাকে ঠিক একেদৰে এই ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছিল এই ভিডিঅ'টো এইকাৰণে বনোৱা হৈছিল যে এই ল'ৰাজনৰ চেহেৰাটো একদম ডিম্পু বৰুৱাৰ নিচিনা লাগে সেইকাৰণে সিহঁতে চাগে এইটো ধেমালিৰ কাৰণে বনাই দিলে সিহঁতে এটা কথা গম নাপালে যে যেতিয়া এই ভিডিঅ'টো সিহঁতে সোশ্যাল মিডিয়াত আপলোড কৰিব আপলোড কৰাৰ পিছ মুহূৰ্ততে যেতিয়া এই ভিডিঅ'টো ভাইৰেল হৈ পৰিব ভাইৰেল হৈ যোৱাৰ পাছত ডিম্পু বৰুৱাৰ কিমান এটা ডাঙৰ প্ৰব্লেম হ'ব সিহঁতে এইটো গমেই নাপালে এতিয়া কথাটো হৈছে যে এনেকুৱা ধৰণৰ যে আমাৰ নিচিনা যিখিনিয়ে এডিটিঙৰ কথা জানে যিখিনি অডিয়েঞ্চ আছে সেই যিখিনি মানুহে এডিটিঙৰ কথা জানে সেইখিনি মানুহে নিশ্চয় ভাবিব যে এইটো ডিম্পু বৰুৱা নহয় এইটো এডিটিং ভিডিঅ' ডিম্পুৰ আগৰ ক্লিপবিলাক আনি ইয়াত মানে ভইচ অভাৰ কৰি দিয়া হৈছে চ' সেইখিনিৰ কাৰণে এইটো কোনো প্ৰব্লেম নাই কিন্তু যিখিনি অডিয়েঞ্চ মানে ডিম্পু বৰুৱাৰ যিখিনি অডিয়েঞ্চ নৰ্মেল মানুহ আছে সেই মানুহখিনিয়ে যাৰ নেকি এডিটিঙৰ ওপৰত কোনো ধৰণৰ নলেজ নাই সকলে নেকি জাষ্ট অকল ইউটিউবত ভিডিঅ'বিলাক চাই সেই মানুহখিনিয়েতো গম নাপাব যে ভিডিঅ'টো এডিট কৰা বুলি কাৰণ বেকগ্ৰাউণ্ডত ডিম্পু বৰুৱাৰ মাত আহি আছে যি ভইচ নেকি ডিম্পু বৰুৱাৰ আগৰ ভিডিঅ'বিলাকৰ পৰা লোৱা হৈছে আৰু তাত সেই ভইচকেইটা বেকগ্ৰাউণ্ডত লগাই দিছে এতিয়াতো বহুতে চাগে ভাবিছে এনেকুৱা কৰিলেনো হয় কি মানে জাষ্ট এইটো এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনালে ডিম্পু নিচিনা লাগিলে সকলোৱে ধেমালি সুৰত ল'লে কিন্তু এনেকুৱা কৰিলেও প্ৰব্লেম হয় নোহোৱাও নহয় যিখিনি ডিম্পু বৰুৱাৰ অডিয়েঞ্চ আছে সেই অডিয়েঞ্চখিনিৰ কাৰণে ডিম্পু বৰুৱাৰ এটা বেয়া কেৰেক্টাৰ ক্ৰিয়েট হৈ আছে মানে ক্ৰিয়েট হৈ গ'ল যে ডিম্পু এনেকুৱা ডিম্পু তেনেকুৱা ডিম্পু এনেকৈ বিয়াত মদ ভাং বিৰি চিৰি খাই এনেকুৱা কৰে মানে ভাবিব পাৰে মানুহৰ মনৰ কথা কোনো ধৰিব নোৱাৰে মানে ডিম্পু বৰুৱা পূৰা পেল হৈ লৈ অভদ্ৰামী কৰি থাকে পাগলামী কৰি থাকে তেনেকৈ ভাবি ল'ব চ' তেওঁলোকে তেনেকৈ ভাবি ল'ব আৰু এই কাৰণে ডিম্পু বৰুৱাৰ বহুতখিনি প্ৰব্লেমো হৈছে আৰু সেই প্ৰব্লেমখিনিৰ কাৰণে ৰিচেণ্টলি তেওঁ এটা ভিডিঅ' পষ্টো কৰিছে চ' ভিডিঅ'টো লগাই দিছোঁ চাই লোৱা এই দোস্ত এটা ভিডিঅ' ভাইৰেল হৈ আছে য'ত মানে মোৰ দৰে এজন ল'ৰাই কিবা বিৰি চিৰি খাই পেলাই ডেন্স কৰি আছে সেইটো মই নহয়ে কোনোবা মোৰ দৰে ল'ৰাই মোৰ ভইচটো লৈ আহিছে ভিডিঅ'ৰ পৰা ইনষ্টাগ্ৰাম ষ্টৰীৰ পৰা আনি পিনে সেইটো মানে সেইকে বনাইছে বহুতে সঁচা বুলি ভাবি আছে কি হ'ব মানে মই আজিলৈকে বিৰি চিগাৰেটটো দূৰৰ কথা মুখত দিয়ে বনাই এইবিলাক বস্তু তো মানে বেয়া লাগে এইবিলাক কৰিলে বেলেগ জমনি কৰক মোৰ লগত কিন্তু কি এইবিলাক কৰে মোৰ দৰে দেখাৰ ল'ৰা এটা লৈ আহিছে মোৰ ভইচটো লগাই পিনে কিবা বিৰি খাই ডেন্স কৰি আছে চ' ভিডিঅ'টো ইমানখিনি আছিলে জাষ্ট এটা ক্লিয়াৰিফিকেশ্যন দিবলৈ ভিডিঅ'টো বনোৱা হৈছিলে আৰু ভাল পালা দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা তো নতুন আকৌ ৰ'ষ্টিং ভিডিঅ' আহি আছে ৰিচেণ্টলি দিলোঁ এটা ভিডিঅ' চ' যদি চোৱা নাই চাই ল'বা তো আজিলৈ আহিলোঁ নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ বাই জয় অসম